Hello friends, welcome to Subhashna's Creation. আজি মই আপোনালোকৰ আগত আকৌ এটা ধুনীয়া নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হ'ল নাগা ষ্টাইল চিকেন কাৰী। এই চিকেন কাৰীটো মই বেম্বু শুট বা খৰিচা দি বনাম। আহকচোন চাও এতিয়া ৰেচিপিটো কেনেকৈ বনাব লাগে। ইয়াতে অলপমানো তেল ব্যৱহাৰ নহয় আৰু বনাবলৈও খুব সহজ। এতিয়া আহক চাও আমি ৰেচিপিটো কেনেকৈ বনাব লাগে। নাগা ষ্টাইলত বেম্বু শুট দি খৰিচা দি মাংস বনাবলৈ মই চিকেন 750 গ্ৰাম লৈছোঁ। এইফালে মই নহৰু আদা লৈছোঁ। নহৰু আদা বেছি কৰি লৈছোঁ যিহেতু আমি বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। নহৰু আদাৰ গোন্ধটো আহিলে ভাল লাগিব। আৰু খৰিচা বা গাজ টেঙা বেম্বু শুট এইখিনি মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনে একদম নাগালেণ্ডৰ পৰা আনিছে। সেইটো কাৰণে একদম অৰিজিন টেষ্টটো আছে, খুব ভাল লাগে বনালে। আৰু জলকীয়া শুকান জলকীয়া মই 6টা লৈছোঁ। এই জলকীয়াখিনি মই আধা ঘণ্টামান গৰম পানীত তিয়াই থৈ দিছোঁ। আৰু বিলাহী লৈছোঁ। বিলাহী 3টা মই পেষ্ট কৰি লৈছোঁ, একদম মিহি কৰি কাটি লৈছোঁ আৰু খুব পেষ্ট কৰা নাই। আৰু নিমখ আপোনালোকে সোৱাদ মতে ল'ব। আৰু এইখিনি গোটেইখিনি মই নহৰু আদা আৰু শুকান জলকীয়াখিনি মই ইয়াতে থেতেলিয়াই ল'ম। মই গ্ৰাইণ্ডাৰ ইউজ নকৰোঁ। এতিয়া আহকচোন আমি বনোৱা আৰম্ভ কৰোঁ। মই কেৰাহীটো গৰম হ'ব দিছোঁ আৰু এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। গোটেইখিনি চিকেন দি দিলোঁ। চিকেন দিয়াৰ লগে লগে ইয়াৰ লগত মই পানী মিলাই দিম। তাৰ পানীখিনি দি মই আধা ঘণ্টামান সিজিব দিব লাগিব। লগত গোটেইখিনি মছলা যোনখিনি মই গ্ৰাইণ্ড কৰি খুন্দি লৈছোঁ সেইখিনি দিব লাগিব। এয়া মই 3 কাপ পানী দিলোঁ। মই ইয়াতে আদাৰ থেতেলিয়াই যে লৈছিলোঁ সেইখিনি দি দিলোঁ। আদাখিনি দিলোঁ আৰু এতিয়া নহৰুখিনি দিম। এতিয়া মই ইয়াতে নহৰু যে থেতেলিয়াই লৈছিলোঁ এইখিনি দি দিলোঁ। গোটেইখিনি দি দিলোঁ। অলপমান থেতেলিয়াই পেলাই মই জলকীয়াখিনি দি দিলোঁ। 6টা জলকীয়া লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে কম ল'ব পাৰে। ভোট জলকীয়া ল'ব পাৰে। ভোট জলকীয়া থাকিলে মোৰ ভোট জলকীয়া নাছিলে কাৰণে মই শুকান জলকীয়া ৰঙা ল'লোঁ। এতিয়া মই ইয়াতে বিলাহী যে কাটি লৈছিলোঁ সেইখিনি দি দিলোঁ। আৰু এইখিনি এবাৰ ভাল কৰি গোটেইখিনি লৰাই দিছোঁ। এতিয়া মই ইয়াতে নিমখ দিম। সোৱাদমতে আপোনালোকে নিমখ দিব। এতিয়া মই ইয়াতে বেম্বু শুটখিনি দি দিম। আৰু এখন ঢাকন দি পেলাই আধা ঘণ্টামান মই সিজিব দিম। গোটেইখিনি দিয়া হ'ল। নিমখো দিলোঁ, বেম্বু শুটো দিলোঁ আৰু বাকীখিনিও দিলোঁ। নহৰু আদা জলকীয়া গোটেইখিনি দিয়া হ'ল যিহেতু এতিয়া মই এখন ঢাকন দি এইখিনি মই আধা ঘণ্টামান সিজিব দিম। খুবেই সহজ আৰু ইমান ভাল লাগে খাই। মোৰ হাজবেণ্ড আৰু মোৰ এইটো খুব ফেভৰেট। এতিয়া এইখিনি ঢাকন এখন দি আধা ঘণ্টামান সিজিব দিম। আধা ঘণ্টামান পিছত মই ঢাকনখন গুচাই চালোঁ। চিকেনখিনি ধুনীয়াকৈ উতল আহিছে। এবাৰ মই লৰাই দিওঁ আৰু চিকেনখিনি সিজিছেও। অলপমান হাড়ৰ পৰা ওলাই অহাৰ দৰেই হৈছে। এতিয়া অলপমান ডাঠ হ'লে মই বন্ধ কৰি দিম ফ্লেমটো। ইমান ধুনীয়া গোন্ধাইছে বেম্বু শুটৰ। খৰিচা এটা নিজৰ এটা ফ্লেভাৰ আছে। এৰ'মাটো একদম গোটেই ঘৰটো গোন্ধাই গৈছে। মই খুব ভাল পাওঁ এই খৰিচা দি। মাছো ভাল পাওঁ, মাংসও ভাল পাওঁ। এতিয়া অলপমান ডাঠ হ'লে মই বন্ধ কৰি দিম ফ্লেমটো। অলপমান ডাঠ হওঁতে মই ফ্লেমটো বন্ধ কৰি দিলোঁ। মোৰ নাগা ষ্টাইল চিকেন কাৰী হৈ গ'ল। এয়া খুবেই হেল্ডি হয় কাৰণ কি ইয়াতে অলপমানো তেল ব্যৱহাৰ কৰা নহয় আৰু খায়ো খুব ভাল লাগে। খুব সহজতে এটা ধুনীয়া চিকেন কাৰী হৈ যায়। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে। যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।